জয় আই অসম। এয়া ফাটৰ বিহু তলিত আছোঁ মই। ফাটৰ বিহু তলিৰ পৰাই আপোনালোকক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক, এয়া পৰিৱেশ চাওক, ফাটৰ বিহু গেটৰ পৰিৱেশ চাওক। এবাৰ কিমান ধুনীয়া কৰি দিছে জেগাটো। ইমান মানুহ আহিছে, এতিয়া চবেই ফটো মাৰিবলৈহে আহিছে মানে। চবেই ইমান ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ অঘাইটং ল'ৰা। আমাৰ ঢকুৱাখানাত ফাটৰ বিহুৰ যো-জা চলিছে পূৰা, আপোনালোকে চাই লওক। এয়া ফাটৰ বিহু তলিত আছোঁ মই। ফাটৰ বিহু তলিৰ পৰাই আপোনালোকক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক ফাটৰ বিহু এখন গেটখন ধুনীয়াকৈ দেখাই আছোঁ, পৰিৱেশটো চাই ল'ব। এয়া এইবাৰ বহুত ধুনীয়াকৈ বনাইছে, আপোনালোকক দেখাই আছোঁ, চাই যাব। গোটেই পৰিৱেশ দেখাম আজি ফাটৰ বিহু। আপোনালোকক আহিব পাৰিব ঢকুৱাখানা ফাটৰ বিহু মগুলি চাপৰি। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকিব, মই সকলোখিনি দেখাই যাম আজি। এয়া আমাৰ ল'ৰা ফটোগ্ৰাফাৰ, এয়া দেখিছেনে? এয়া ফটো চলি আছে, একদম ফটো চবেই ক্লিক কৰি আছে। এইটো কপিল, এইটো নিনি, এইবিলাক মানুহে কাম লগাই আছে পূৰা, চবফালে কামেই চলি আছে। আপোনালোকে ফাটৰ বিহু আমাৰ ইয়াৰ ঢকুৱাখানা ফাটৰ বিহুৰ কাৰণে বিখ্যাত আৰু ক'ব লাগিব। বিহু বুলি ক'লে ফাটৰ বিহু আৰু মেইন। আপোনালোকে চাই থাকক, ব্লগটো চাই থাকিব, মই সকলোখিনি দেখাম। এইটো মেইন ৰাস্তাটো, আহি এইটো আপোনাৰ ষ্টেজ মগুলি চাপৰি। ফটোগ্ৰাফী চলি আছে, ফটোগ্ৰাফী। এয়া ফটোগ্ৰাফাৰ, চাই থাকক, ব্লগটো চাই থাকিব। ইয়াত আপোনাৰ পতাকা উত্তোলন হ'ব। এইবাৰ পৰিৱেশটো বেছি ধুনীয়া লাগিছে, আগতকৈ বহুতখিনি ধুনীয়া কৰি দিছে, দেখিবলৈ ভাল লাগিছে। এইবাৰ বহুত কালাৰ কৰিছে প্ৰতিটো ঘৰতে, প্ৰতিটো জেগাতে, য'ত কালাৰ কৰিবলগীয়া হয় প্ৰতিটোতে কৰিছে। আপোনালোকে চাই থাকিব, বহুত ধুনীয়া, মানে বহুত ধুনীয়া লাগিব এইবাৰ, বহুত ভাল লাগিব। এইটো গোটেই পৰিৱেশটো চাওক, এইটো ব'লক ওচৰৰ পৰা দেখাই আছোঁ। এইটো মেইন ষ্টেজটো, বাঁহ চাহ লগাই দিছে যাতে মানুহ ইমানেই মানুহ হয়, আপোনালোকে মানে আহিলে গম পাব কিমান মানুহ হয়। আৰু ফাটৰ বিহুত মই ব্লগ দিমেই, চাব তেতিয়া। এতিয়া মানে জেগাটো দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। এইজোপা মেইন গছ এজোপা আছে, গছ মানে কি আৰু খুটা হয়, গছৰ ষ্টাইলত বনাইছে। বহুত ধুনীয়া পৰিৱেশ, এইবাৰ বহুত ভাল লাগিব। আৰু এইটো বহুত ডাঙৰ এৰিয়া, দেখাতে আপোনালোকে এতিয়া মানে ভিডিঅ'টো সৰু লাগিব পাৰে, কিন্তু বহুত ডাঙৰ এৰিয়া মানে। এইবিলাক দোকান চোকান বনাই আছে, এইবিলাক যিমান যি দেখিছে চব দোকানেই হ'ব। বহুত দূৰৰ পৰা মানুহ আহি দোকান দিয়ে। আপোনালোকে চাব, ভিডিঅ'টো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই সকলোখিনি দেখাব। আপোনালোকে ফাটৰ বিহু ব্লগ চাবৰ কাৰণে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি চাই থাকিব ভিডিঅ'টো, বহুত ধুনীয়া পৰিৱেশ হৈ আছে। ইয়াত থাকিলে ঘৰত যাব মন নাযায় আৰু। গোটেই মানুহে কামেই চলাই আছে, চবফালে কামেই চলি আছে, মানে ৰং পাই ৰং কৰিছে, মানে যি কাম আছে চব কৰিয়ে আছে। মানে আজিৰ পৰা কমেও 1 মাহমানৰ আগৰ পৰা কাম চলি আছে ইয়াত। ফাটৰ বিহু আমাৰ মানে ঢকুৱাখানাৰ গৌৰৱ, সেইবুলিয়ে ক'ব লাগিব। ফাটৰ বিহুৰ কাৰণে মানে বহুতে ফাটৰ বিহুৰ কাৰণে আমাৰ ঢকুৱাখানা জেগাটো চিনি পায়। বাকী ভিডিঅ'টোত জড়িত হৈ থাকক, মই সকলোখিনি দেখাম। এইটো চাওক ফাটৰ বিহু, ঐতিহ্যমণ্ডিত ফাটৰ বিহু ঢকুৱাখানা 2023, তাৰিখ 28, 29 আৰু 30 বহাগ 1945 চন, 12, 13 আৰু 14 মে 2023, শুক্ৰ, শনি আৰু দেওবাৰ। ফাটৰ বিহু তলি মগুলি চাপৰি ঢকুৱাখানা। আহক আমি সকলোৱে জাতীয় সাজপাৰ পিন্ধি পৰিধান কৰি ফাটৰ বিহু উপভোগ কৰোঁ। ধন্যবাদ। কি ক'ম, ইয়াত থাকিলে আপোনাৰ ঘৰত যাবলৈ অলপো মন নাযাব, ইমান ধুনীয়া পৰিৱেশ। আৰু জেগাটো ইমান ধুনীয়া, গছ গছনি আছে নহয়, মানে চবফালে সেউজীয়া মানে ইমান ধুনীয়া লাগে ইয়াত থাকিলে, ঘৰত যাব মন নাযায়। মোৰ লগৰকেইটাই এয়া ফটোশ্বুট চলাই আছে, পূৰা ফটো মাৰি আছে। মানে ইয়াত থাকিলে আপোনাৰ ফটোৱে মাৰিবলৈ মন যাব, ইমান ধুনীয়া পৰিৱেশ, বুজাব নোৱাৰোঁ। মানে ভিডিঅ'ত যেনেকৈ দেখিছে তেনেকৈ চাগে ৰিয়েলত তাতকৈ মানে বহুত ধুনীয়া লাগে। আপোনালোকক কি ক'ম আৰু, চবফালে একদম কালাৰ কৰি ধুনীয়া কৰি দিছে। এবাৰ গছ গছনিবিলাকৰ কাৰণেতো এনেও ধুনীয়া লাগেই জেগাটো, তাতে এবাৰ কালাৰ কৰি দিছে মজা। সেই বহুত ধুনীয়া হৈ গৈছে পৰিৱেশ।
হাই গাইজ আপোনালোকক গেটত লৈ আহিছোঁ একদম ভাতৰ বিহু একদম মেইন গেটত এইটো কপিল কেনেকুৱা লাগিলে কওক একদম মজা লাগিছে এবছৰ এইবাৰ বেয়া ভাল লাগিব হয় নাই একদম জুই লাগিব জুই গোটেই গছ গছনিৰ কাৰণে সেউজীয়া আকৌ কালাৰবোৰ কৰি দিছে আৰু ধুনীয়া লাগিছে ইয়াত থাকিলে ঘৰত যাবলৈ মন নাযায় মানে ইমান ধুনীয়া আৰু আমাৰ ভাতৰ বিহুৰ কাৰণে বিখ্যাত আমাৰ ঢকুৱাখানা হয় নাই য়েছ চাব এবাৰ আহিব আপোনালোক সকলো আহিব ভাতৰ বিহুৰ দিনৰ ব্লগ দিমে চাই থাকিব এয়া পৰিৱেশ চাওক ভাতৰ বিহুৰ গেটৰ পৰিৱেশ চাওক এবাৰ কিমান ধুনীয়া কৰি দিছে জেগাটো আগতে এনেকুৱা নাছিলে এবাৰ কৰি দিছে এইটো ইমান ধুনীয়া লাগিছে নহয় গেটখন দেখি মানে ভিডিঅ'ত যেনেকুৱা লাগিছে ন তাতকৈ ৰিয়েলত বহুত ধুনীয়া লাগিছে দেখি এইবাৰ মানে মানুহ বহুত হ'ব এইবাৰ পৰিৱেশটো ইমানেই ধুনীয়া মানুহ নহাকৈ নোৱাৰে মানে মই ক'লোঁ নহয় বাকী চাওক ভিডিঅ'টো কেনেকুৱা লাগিছে গেটখন চাওক ইমান ধুনীয়া লাগিছে গেটখন বঢ়িয়া এইবাৰ বহুত ভাল লাগিব মহগুলি চাপৰিৰ ভাতৰ বিহু এইবাৰ বহুত ভাল লাগিব জেগাটো ইমানেই ধুনীয়া কৰি দিছে নহয় দেখি বহুত ভাল লাগিছে মই ক'লোঁ নহয় এইবাৰ মানুহটো হয়ে প্ৰতিবাৰ এইবাৰ মানে মানুহ পৰিৱেশ দেখি আৰু বেছি হ'ব এইবাৰ বহুত ধুনীয়া লাগিছে এনে চাওক পৰিৱেশটো চাওক কেনেকুৱা ধুনীয়া লাগিছে এই গেটৰ পৰা সোমাই আহি এয়া ছাইডত এয়া ভাতৰ বিহু বুলি গামোচা মাৰি থোৱা আছে ইমান ধুনীয়া পৰিৱেশ কি ক'ম আৰু মানুহ পূৰা কামত লাগি আছে মানে সকলোখিনি চব কাম চলি আছে যাৰ যি কাম চব কৰি আছে আৰু ভাতৰ বিহু বুলি ক'লে এনেও আমাৰ ঢকুৱাখানা মানুহৰ গা উলক মালক হৈ থাকে এইবাৰ চাব এইবাৰ বহুত ধুনীয়া লাগিব আপোনালোক সকলোকে মোৰ ভিডিঅ' যোনে যোনে চাই চবকে মাতিছোঁ ভাতৰ বিহু চাবলৈ আহিব লগ পাম ভাল লাগিব বহুত আমি লগতে এনজয় কৰিম যিমান মানুহ আহিছে এতিয়া চবে ফটো মাৰিবলৈহে আহিছে মানে চবে ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো চবে ফটো এটা নামাৰাকৈ নোৱাৰে মানে চবে ফটো মাৰি আছে এই আমাৰ কপিলেতো অথনিৰ পৰা মাৰিয়ে আছে ফটো বগাৰ পৰা গছৰ ওপৰত উঠিছে ভাতৰ বিহু তলিত এইয়া ভাতৰ বিহুত আৰু ধুনীয়া ব্লগ দিম ভিডিঅ'টো চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা লাগে জনাব আৰু আমাৰ বাকী ভাতৰ বিহুততো বহুত মানুহ হয় আপোনালোকক এনেও দেখামেই ভিডিঅ'ত জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাতৰ বিহু ভিডিঅ' চাবৰ কাৰণে ভিডিঅ'টো এনেদৰে কণ্টিনিউ কৰিব লগা হ'ল কাৰণ মোৰ ভাতৰ বিহুত শ্বুট কৰা কিছুমান ভিডিঅ'ৰ পাৰ্ট ডিলিট হৈ গ'ল সেইবাবে ভিডিঅ'টো মই এনেদৰে কণ্টিনিউ কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ ধন্যবাদ